আজ্ঞা চক্ৰ। আজ্ঞা চক্ৰটো কপালৰ ভ্ৰু দুটাৰ মাজত অৱস্থিত। এই চক্ৰই পিটিউটাৰী গ্ৰন্থি আৰু মগজুক নিয়ন্ত্ৰণ আৰু শক্তি প্ৰদান কৰে। এই চক্ৰই শৰীৰৰ সকলো দিশ, আনুষংগিক গ্ৰন্থি আৰু প্ৰধান অংগসমূহক প্ৰভাৱিত কৰে। ই নাকৰ কাৰ্যক্ষমতাতো প্ৰভাৱ পেলায়। এই চক্ৰটোক থাৰ্ড আই চক্ৰ বুলিও কোৱা হয়। এই চক্ৰই দৃষ্টিশক্তি, শ্ৰৱণ আৰু চিন্তা নিয়ন্ত্ৰণ কৰে। এই চক্ৰই শাৰীৰিক পৰিপক্কতা, বিপাকীয় ক্ৰিয়া আৰু টোপনিৰ ওপৰত প্ৰভাৱ পেলায়। আজ্ঞা চক্ৰত বিসংগতি হ'লে নিজক বা আনক ক্ষমা কৰিব নোৱাৰাৰ অনুভৱ হয়। নিজকে অতীতত জীয়াই থকা বা আত্মকৰুণাত ভুগি থকা দেখা পাব পাৰে। লগতে অহংকাৰো হয়। অতিমাত্ৰা চিন্তা বা অতি পৰিকল্পনা কৰাটোও এই চক্ৰৰ দুৰ্বলতাৰ ইংগিত দিয়ে। লগতে ডায়েবেটিছ, বদহজম আদি ৰোগেও দেখা দিয়ে। সেয়েহে ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত মণিপুৰ চক্ৰত ৰেইকি দীৰ্ঘদিনলৈ কৰিলে গোটেই শৰীৰটো শক্তিপ্ৰাপ্ত হয় আৰু আন অংশবোৰতো সক্ৰিয় হৈ পৰে। ইয়াৰ ৰং গাঢ় নীলা আৰু বীজ মন্ত্ৰ ওম। ধন্যবাদ।